নমো ভগৱতে বাসুদেৱায়। নমস্কাৰ। আজি জেঠ মাহৰ কৃষ্ণা ত্ৰয়োদশী তিথি। আজিৰ দিনটোতেই শ্ৰী শ্ৰী নিত্যানন্দদেৱ গুৰুজনাই নৰনাথ সামৰি বৈকুণ্ঠলৈ গমন কৰিছিল। অকাৰণতে বিনা বিচাৰে এক বিবেকহীন অকৰ্মণ্য মানৱতাহীন কৰ্মচাৰীৰ কথাত উঠা বহা কৰা ৰজাই এজন মহান কবি, সাহিত্যিক, সমাজ সংস্কাৰক, নাট্যকাৰ, গীতিকাৰ আদি গুণেৰে বিভূষিত মহান বৈষ্ণৱ গুৰুক কালতে জীৱননাথ সামৰিবলৈ বাধ্য কৰাইছিল। নিত্যানন্দদেৱৰ বৈকুণ্ঠ গমন। নিত্যানন্দ ঈশ্বৰৰ সমাধি ক্ষেত্ৰত ৰুলে বকুলৰ পুলি, বকুলো ফুলিলে থানো জিলিকিলে, হৈ আছে অময়া পুৰি। নৰ ৰূপ ধৰি জীৱক তাৰিয়াই, আছিলা মহামহন্ত বিনায় অপৰাধে ৰজাই দণ্ডিলে, নাজানি ভবিষ্যদণ্ড। মহামূঢ়মতি অধম কুমতি, বিদ্যা বুদ্ধিহীন অতি, কুমন্ত্ৰণা বুদ্ধিয়ে ৰজাক বৰালে, প্ৰাণদণ্ড দিলে মতি। দিখৌ নৈ পাৰলৈ কটোৱালে নিয়াই, জনালে ৰজাৰ আদেশ, গুৰুৱে বুলিলে কৰোঁ উপাসনা, খন্তেক কৰাই অপেক্ষ। নিজ বস্ত্ৰলৈ আঁৰ কাপোৰ তৰি, নিজ গুৰু মনে স্মৰি, দিব্য বিমানত বৈকুণ্ঠে চলিল, নশ্বৰ দেহাক এৰি। কতোক্ষণ পাছে কটোৱালে দেখে, কিনো ভৈলাই অদ্ভুত, টানিয়া আনিয়া দিখৌ নৈত পেলালে, কৰিয়াই অতি যুগুত। এই সবলীলা চাহিয়া আছিলাই, মৰা কানুনা মলোকে লৱৰীয়া গৈ জাননী দিলা, কৰিয়া অতি উৎসুকে। ৰাতি নপুৱাতে তুলিয়া আনিলাই, বাঁহৰ বৈবান সাজি
মৰা কানুহতে নাৱেৰে আনিলে কাঠপাৰত থলেহি ৰাখি ভকতৰ ভৰালে গুৰুক থাপিলে অগণি জালিয়া দিলা দিন দুপৰতে আকাশ লংঘিয়া অগণি জ্বলি উঠিলা 1572 শকত জেঠৰ ত্ৰয়োদশী তিথি কৃষ্ণ পক্ষত বৈকুণ্ঠে চলিল দিব্য বিমানত উঠি। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। অনুগ্ৰহ কৰি চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।